এই দোস্ত আজি আপোনালোকক হিমালয়ান 450ৰ তিনিটা নজনা কথা জনাম। বহুত দিন হ'ল ব্লগ শ্লগো বনোৱা নাছিলে, ভাবিলোঁ আজি এটা কি সৰুকৈ ব্লগে বনাই দিওঁ, যিহেতু সেই তিনিটা কথা মানে সকলোৱে জানিব লাগে। তো তাৰে ওপৰতে আজি ভিডিঅ'টো বনাম। তো ভিডিঅ'টো চাই কেনেকুৱা লাগে আপোনালোকে জনাব, আৰু জানিলে আপোনালোকৰো কামত আহিব। পিছত আপোনালোকে চাব পাৰিব বা ইউজ কৰিব পাৰিব। আৰু লগতে যিহেতু এইখন বাইক মানে দূৰ দূৰণিত মানে অফৰোডিং কৰিব লৈ যায়, কিছুমানে ব্লগ বনাব লৈ যায়। মই যাই ভাল লগা ঠাইখিনিত লগ পাই আছোঁ, ভিডিঅ'টো চাই থাকিব। তো দোস্ত আহি পালোঁ, তো আপোনালোকক জনাই আছোঁ কথাকেইটা। চ' ফাৰ্ষ্ট ইণ্টাৰেষ্টিং কথাটো আপোনালোকক জনাই আছোঁ। ডাবল সিগনেল জ্বলালোঁ, তো চাব ডাবল সিগনেল জ্বলিছে, ডাবল সিগনেল জ্বলি আছে। এতিয়া চাবচোন, চাবি অফ, চাবি মই লৈ ল'লোঁ। চাব এতিয়াও মানে পাৰ্কিং হিচাপত জ্বলি আছে। এনেকৈ আপুনি জ্বলাই থৈও দিব পাৰে, কিন্তু বেটাৰী ডাউন হ'ব। আপোনালোকে এনেকৈ মানে বহুত টাইম জ্বলাই নথব। যদি ইমাৰ্জেঞ্চিত কেতিয়াবা জ্বলাই থ'ব লগা হয়, তেতিয়াহ'লে জ্বলাই থ'ব পাৰে। চ' এইটো হ'ল নম্বৰ 1 চিক্ৰেট কথা, বেলেগ বাইকত নাথাকে বাৰু এনেকুৱা। তো কেনেকুৱা লাগিছে জনাব গাইছ। ফাৰ্ষ্ট 1 নম্বৰ কথাটো হ'ল এইটো। চ' এতিয়া আপোনালোকক 2 নম্বৰটো কৈ আছোঁ। ইয়াত চিটটো খুলিব লাগিব এনেকৈ। এইটো যে নাটটো দেখিছে যে গাইছ, এই নাটটো তাৰমানে ইয়াৰ পৰা এনেকৈ ওলাব পাৰি। আপোনালোকৰ কেতিয়াবা যদি আগৰ চকাটো মানে খুলিব লগা হয়, তেতিয়াহ'লে এই বস্তুটো ইয়াত মানে এই নাটটো ইয়াত ফিটিং কৰি পেলাই ৰেঞ্চেৰে মানে খুলিব লাগিব। এইটো হ'ল 2 নম্বৰ কথাটো। যিহেতু দূৰ দূৰণিত লৈ যোৱা হয় এই বাইকখন, মানে মটৰব্লগ কৰিবলৈ বা ব্লগিং কৰিবলৈ বা ফুৰিবলৈ, সেইটোৱে মানে এই বস্তুবিলাক জনাটো মানে খুবেই দৰকাৰ। কেতিয়াবা যদি মানে আগৰ চকাটো পামচাৰ হয়, তেতিয়াহ'লে কেনেকৈ খুলিব। চ' আপুনিও জানি থ'লে বস্তুটো ব্যৱহাৰ কৰিব পাৰিব। চ' ময়ো জনা নাছিলোঁ, জানি আপোনালোককো জনাই দিলোঁ। চ' ইয়াৰ এনেকৈ এইটোত থোৱা জেগা আছে, এনেকৈ এইটো নলয় আৰু তাৰমানে তাকে। আৰু 3 নম্বৰটো আপোনালোকক জনাই আছোঁ, এটা ফিউজ এক্সট্ৰাকৈ দিয়া আছে। আপোনালোকৰ যদি কেতিয়াবা ফিউজৰ প্ৰব্লেম হয়, তেতিয়াহ'লে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। এনেকৈ ডাঙৰ চিটটো খুলিব লাগিব, খুলি এই ছাইডত যে আছে এইটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, খুলি উলিয়াব পাৰে এইটো। আৰু গাইজ আপোনালোকক কওঁ, ইয়াত আপোনালোকে গুগল মেপো ব্যৱহাৰ কৰিব পাৰে। যদি আপোনালোকক গুগল মেপ মানে ইয়াত মোবাইল কেনেকৈ কানেক্ট কৰিব পাৰি, তাৰে যদি ভিডিঅ' লাগে, আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, মই বনাই দিম। চ' ইয়াত এনেকৈ মিটাৰটো চেঞ্জ কৰিব পাৰি, ডিছপ্লে এনেকৈ এনালগ হৈ যায়। এনেকুৱা আহিলে মানে ইয়াত আপোনালোকে গুগল মেপখন চাব পাৰিব। চ' যদি ইয়াৰে ভিডিঅ'টো লাগে, তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, মই বনাই দিব চেষ্টা কৰিম। চ' আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাব গাইজ। এই 3টা আছিলে চিক্ৰেট কথা। চ' মই অহা জেগাখিনি এইখিনিয়ে।
চ' কেনেকুৱা লাগিল গাইজ জনাব আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আজিৰ ভিডিঅ'টো এইখিনিয়ে আৰু নেক্সট ভিডিঅ'ত আৰু লগ পাই আছোঁ চ' আজিলৈ বাই বাই চ' এইফালে সূৰ্য মাৰ গ'লে আৰু চ' আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ টাটা